দুগৰাকী কলেজীয়া ছাত্ৰী আৰু দুজন যুৱকৰ অনৈতিক কাণ্ড। কলেজৰ পৰা কি এয়া কৰিবলৈ আহিছিলে? হা উঠছোন। হোটেলৰ ৰুমত অশ্লীল কাম কৰি ধৰা পৰিল দুগৰাকী ছাত্ৰী। চেলিব্ৰেট কেনেকুৱা চেলিব্ৰেট? বাৰ্থডে পাৰ্টিৰ নামত অনৈতিক কৰ্মত লিপ্ত এইবাৰ কলেজীয়া ছাত্ৰী। কলেজৰ পৰা কি এয়া কৰিবলৈ আহিছিলে? সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ', যিটো ভিডিঅ' দেখিলে আপোনাৰো লাজ লাগি উঠিব। এইবাৰ হোটেলৰ ৰুমত অনৈতিক কৰ্মত লিপ্ত হৈ থাকোঁতে হাতে লোটে ধৰা পৰিল দুগৰাকী ছাত্ৰী আৰু দুজন যুৱক। বাৰ্থডে পাৰ্টিৰ নামত অনৈতিক কামত লিপ্ত হৈ থাকোঁতেই হাতে লোটে ধৰা পৰিল দুগৰাকী ছাত্ৰী আৰু দুজন যুৱক। আৰু তাৰপিছতেই সমগ্ৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কলেজৰ পৰা কি এয়া কৰিবলৈ আহিছিলে? হা উঠছোন। হা এফালে ৰচোন ক'লৈ আহিছিলি কচোন? ইয়াতে মোৰ বাৰ্থডে আছিলে। কাৰ বাৰ্থডে? তোৰ বাৰ্থডে আছিলে। বাৰ্থডেত কি কৰিছিলি? চেলিব্ৰেট কৰি আছিলোঁ। চেলিব্ৰেট কেনেকুৱা চেলিব্ৰেট? বাৰ্থডে চেলিব্ৰেট কেনেকুৱা কৰিছিলি?